हेलो एवरीवन हेल्दी एंड टेस्टी रेसिपि चैनेल सकलोके आदरणी जनाइछु। आशा करूँ सकलोए भाले आछे। আজি मैं লৈ আহিলোঁ एक कोफ्ता कारीर एटा रेसिपि। खाबलै खूब भाल लागे एनेदरे बनाले। अलप जदि बेलेगके कणी खाबलै मन जाय तेनेहले एनेदरे बनाई खाब पारे। এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহলে লাইক শেয়াৰ কৰি দিব। আহকচোন চাই লওঁ এই ৰেচিপিটো মই কেনেদৰে বনাইছো। তিনিটা মিডিয়াম সাইজৰ পিয়াজ পাতলকে কাটি লৈছো। দুটা কেঁচা জলকীয়া কাটি লৈছো। জ্বলাটো আপোনাৰ প্ৰয়োজন অনুসৰি ল'ব। দুটা আলু ভালদৰে ধুই সাফা কৰি বইল কৰি লৈছো। দুটা কণী বইল কৰি লৈছো। সোৱাদ অনুসৰি নিমখ, প্ৰয়োজন অনুসৰি হালধি, ৰেড চিলি পাউডাৰ, গৰম মছলা পাউডাৰ, জিৰা ধনিয়া পাউডাৰ। এটা ৰুকনিৰ সহায়ত বইল কৰি ৰখা আলু আৰু কণীখিনি ভালদৰে গ্ৰেট কৰি লৈছো। গ্ৰেট কৰি ৰখা আলু আৰু কণীখিনি দি দিছো। কাটি ৰখা পিয়াজ, কেঁচা জলকীয়া আৰু বাকি মছলাখিনি। দুই চামুচ আদা নহৰুৰ পেষ্ট দি লৈছো আৰু গোটেইখিনি ভালদৰে পিটিকা বনাই লৈছো। এইখিনিতে দি দিছো 2 চামুচ কৰ্ণফ্লোৰ। এতিয়া আকৌ গোটেইখিনি ভালদৰে মঠি লৈছো। হাতত অকণমান মিঠাতেল সানি লৈছো আৰু এনেদৰে গোল গোল শেপ দি লৈছো। এনেদৰে গোটেইখিনি কোফতা বনাই ৰেডি কৰি লৈছো। এতিয়া এইখিনি ফ্ৰাই কৰিব লাগিব। কেৰাহী গৰম কৰি তাতে মিঠাতেল দি লৈছো। তেলটো গৰম হৈ অহাত কণীৰ কোফতাখিনি দি লৈছো। খুবেই সহজ হয় এই ৰেচিপিটো বনাবলৈ, এবাৰ ট্ৰাই কৰি চাব। কণীৰ কোফতাখিনি ৰংচোৱাকে ফ্ৰাই কৰি লৈ এটা প্লেটত উঠাই লৈছো। কণীৰ কোফতাখিনি এনেই চাহৰ লগত পৰিবেশন কৰিব পাৰে। এতিয়া কেৰাহীত এইখিনি তেলতে অকণমান মিঠাতেল দি লৈছো। তেল গৰম হৈ অহাত দি দিছো কাটি ৰখা পিয়াজ, কেঁচা জলকীয়া দি অকণমান ভাজি লৈছো।
পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈ অহাত দি দিছোঁ নিমখ, হালধি, ৰেড চিলি পাউডাৰ, গৰম মছলা পাউডাৰ, জিৰা ধনিয়া পাউডাৰ দি লৰাই লৈ পিঁয়াজখিনি যাতে পুৰি নাযায় সেইকাৰণে অকণমান পানী দি লৈছোঁ। দুই চামুচ আদা নহৰুৰ পেষ্ট দি পুনৰ গোটেইখিনি লৰাই লৈ আৰু অকণমান পানী দিছোঁ আৰু ঢাকি দিছোঁ 2 মিনিটৰ বাবে। মছলাখিনি ভাজি লোৱা হৈ গৈছে, পানী দি ঢাকি দিছোঁ 5 মিনিটৰ বাবে। পাঁচ মিনিট পিছত ঢাকন খুলি ভাজি থোৱা কণীৰ কোফটাখিনি দি লৈছোঁ। আৰু দেখুৱাৰ ধৰণেৰে লৰাই লৈছোঁ আৰু ঢাকি দিছোঁ 2 মিনিটৰ বাবে। কণীৰ কোফটাকেইটা দিয়াৰ পিছত বেছি সময় ৰাখিব নালাগে, ৰাখিলে হয়তো কোফটাখিনি ভাঙি যাব পাৰে। খুবেই টেষ্টি হয় খাবলৈ, আলহী আহিলে কেতিয়াবা ঝটপট এই ৰেচিপিটো বনাই দিব পাৰে। এয়া আমাৰ এগ কোফটা কাৰী ৰেডি হৈ গৈছে। এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বাটনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পালে মোক জনাব। আপোনালোকে বহুতেই নিশ্চয় এই ৰেচিপিটো জানে বা বনাই খাইছে, কিন্তু যিসকলে নাই খোৱা বা নাজানে বনাবলৈ, মই ভাবোঁ তেওঁলোকৰ বাবে ভিডিঅ'টো বহুত সুবিধাজনক হ'ব। আজিলৈ ইমানেই, পুনৰ লগ পাম আন এটি নতুন ৰেচিপিৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।